নমস্কাৰ, এই মুহূৰ্তত জনাইছোঁ 2022 বৰ্ষত মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ বাবে এটা খুবেই বেয়া খবৰ। কিয়নো এগৰাকী ছাত্ৰী নিজৰ দেহত কেৰাচিন ঢালি আত্মহত্যাৰ চেষ্টা। দাৰজন হৈছে মেট্ৰিক পৰীক্ষা দিয়াৰ পাছতেই কপিলী নৈত পৰি মৃত্যু, যাৰ বাবে কান্দোৰৰ ৰোল বৈছে সেইগৰাকী ছাত্ৰৰ ঘৰত। কিয়নো ছাত্ৰগৰাকীয়ে মেট্ৰিকত ষ্টাৰ মাৰ্ক লাভ কৰিও চাব নোৱাৰিলে নিজৰ ফলাফল। হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ঠিকেই শুনিবলৈ পাইছা। কৈছে ভাল খবৰটো দিবলৈ হিয়াৰো নাই। হিয়াৰ কৰি কান্দিছে পিতৃ মাতৃয়ে। কামপুৰত ষ্টাৰ মাৰ্ক লাভ কৰি মেট্ৰিকত উত্তীৰ্ণ হোৱা এজন ছাত্ৰৰ ঘৰত এইবাৰ কান্দোৰৰ ৰোল। কিয়নো কামৰূপত দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি মেট্ৰিকত উত্তীৰ্ণ হোৱা এজন ছাত্ৰৰ বাসগৃহত কান্দোলৰ ৰোল। কিন্তু দুখত বাগি পৰিছে দুৰ্ভগীয়া পিতৃ মাতৃ। হিয়া ডাকৰি কান্দিছে পিতৃ মাতৃয়ে। আজি গুৱাহাটী হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয় পাৰভেজ আহমেদ নামৰ ছাত্ৰজন। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰীক্ষা। যোৱা 9 মে'ত কপিলী নদীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লৈছিল ছাত্ৰজনে। আৰু ছাত্ৰজনৰ এই মৃত্যুক সহজতে মানি ল'ব পৰা নাই পিতৃ মাতৃৰ লগতে পৰিয়ালবৰ্গই। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা চাহাবুদ্দিন আৰু পাৰভেনা বেগমৰ একমাত্ৰ সন্তান পাৰভেজ আহমেদ বাসগৃহত আজি কান্দোৰৰ ৰোল। কিয়নো শোকত ভাঙি পৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে পৰিয়ালৰ লোকসকল। দ্বিতীয়টো খবৰে হৈছে এটা খুবেই বেয়া খবৰ। কিয়নো মেট্ৰিকত উত্তীৰ্ণ হ'ব নোৱাৰি গাত কেৰাচিন ঢালি নিজকে জ্বলাই দিলে এগৰাকী ছাত্ৰীয়ে। দেহৰ 50% অগ্নিদগ্ন। এই মুহূৰ্তত জনাইছোঁ ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই এটা বেয়া খবৰ। কিয়নো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ মাজতে চৰাইদেউ জিলাৰ সোণাৰী সাপেকাঠিত সংঘটিত হ'ল শোকাবহ ঘটনা। আজি গুৱাহাটী হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হ'ব নোৱাৰি নিজৰ গাত কেৰাচিন ঢালি আত্মহত্যাৰ প্ৰচেষ্টা চলালে এগৰাকী ছাত্ৰীয়ে। ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু এইবাৰ 2022 বৰ্ষত মেট্ৰিক পৰীক্ষাত প্ৰায় 50% ছাত্ৰ ছাত্ৰীয়ে ফেল হোৱাৰ দেখা গৈছে। ইফালে ৰহন গোহাঁইগাঁৱৰ ছাত্ৰীগৰাকীয়ে 4খন কাকত অনুত্তীৰ্ণ হয়। ছাত্ৰীগৰাকীৰ দেহৰ 50%তকৈ অধিক হৈছে এই ঘটনাত। আৰু পৰিয়ালৰ লোকে প্ৰথমতে সাপেকাঠিত খণ্ড মাধ্যমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ছাত্ৰীগৰাকীক।